আচলতে ভঙা মানে কি, যদিও কৰিছে মানে ধৰক বাইদেৱে খুব ভয় খাইছে প্ৰথম কথা, আৰু তেওঁ খুব দেৰিকৈ আহিছে, আপোনালোকক কৈছে 2-2.5 ঘণ্টা শুইছে। তেওঁ মানে খুব চখ হৈছে, টোপনিৰ পৰা ঘপককৈ সাৰ পোৱাৰ লগে লগে মানুহ এটা খুব কিবা এটা শব্দ পালোঁ খুব চখ খায়, খুব তেনেকুৱা হৈছে বাইদেৱে। আৰু হয় নক কৰাটো বা হয় তলা হেৰিটো কৰাটো হয়, তেওঁলোকে মানে ভুলবশতঃ হয়তো তেওঁলোকৰ মানুহ কোনোবা থাকি গৈছে নেকি, কাৰণ আপোনালোকে দেখিব ফুটেজত তেওঁলোকৰ বাছখন ঠিক তেনেকুৱাতে ওলাই গৈছে। গতিকে সেইখন সময়ত বাইদেৱে মানে চিয়'ৰকৈ বস্তুটো দেখা নাই, যি দেখিছে মানে ভাবিছে অকণ সময়ত মনলৈ তেনেকুৱা এটাই চিন্তা আহিব দিয়কচোন, বোলে এনেকুৱাই কিবা এটা ঘটনা নেকি। গতিকে আমি সেইটোৱে কৈছোঁ যে এনেকুৱা ঘটনা ইয়াত আজিলৈকে হোৱা নাই আৰু নহওক। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিয়ে থাকোঁ, আৰু তেওঁলোকৰ সেইটোৱে ভুলবশতঃ হ'ল। বাইদেউ যিটো ৰুমত আছে 304ত, তাৰ সন্মুখৰ বা কাষৰ ৰুমতো মানুহ আছিলে। তেখেতসকলেও বাইদেউ চিঞৰখিনি শুনিব পাৰিলে হয় যদি তেখেতে চিঞৰ বাখৰ কৰিছে। গতিকে আপোনালোকক মই আগতেও কৈছোঁ, কাষৰ মানুহৰ যদি নাম্বাৰ চাম্বাৰ লাগে আপোনালোকে যোগাযোগ কৰক। আপোনাৰ নেপালৰ মানুহখিনিয়ে নেপালী টুপি আৰু ইয়াত যিটো মানে মাফলা চাফলা মাৰে, ৰাতি 3:30 বজাত উঠি তেখেতসকলে গা পা ধুইছে কাৰণ মন্দিৰলৈ যাব, সেইখিনিত মাফলা চাফলা পিন্ধাখিনি হয়। কিন্তু ক'লা কাপোৰ পিন্ধি পেলাই তেখেতক দৰ্জা ভাঙিবলগীয়াটো এইটো ভিত্তিহীন কৈছে। হয়, CC কেমেৰা সেয়া মই ইনষ্টল কৰা সেয়া কেবুল দেখিছে আপোনালোকে, কাম চলি আছিলে মোৰ, আৰু বাহিৰ চাইডে দেখিছে আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে। গতিকে উঠা আৰু নামা গোটেইখিনি আছে, খালি কৰিডৰটোত নাই। কৰিডৰটোত কৰিবৰ কাৰণে সেয়া কেবুল পেলাই থৈ আছে, 2 এদিনতে সেইখিনি হ'ব। এতিয়া বাইদেউ যিটো ৰুমত আছে 304ত, তাৰ সন্মুখৰ বা কাষৰ ৰুমতো মানুহ আছিলে। তেখেতসকলেও বাইদেউ চিঞৰখিনি শুনিব পাৰিলে হয় যদি তেখেতে চিঞৰ বাখৰ কৰিছে। গতিকে আপোনালোকক মই আগতেও কৈছোঁ, কাষৰ মানুহৰ যদি নাম্বাৰ চাম্বাৰ লাগে আপোনালোকে যোগাযোগ কৰক। গুৱাহাটীৰ এজন আছাম ট্ৰিবিউনৰ ভাল তেখেতো আছিলে। মই কৈছোঁৱেই, আমাৰ এইটো 3rd ফ্ল'ৰত 8টা ৰুম আছে। ইয়াত আপোনালোকৰ তেখেতৰ 4টা লৈছে, ওপৰত লৈছে ৰুম। গতিকে কৰিডৰটোত মানুহ যথেষ্ট অহা যোৱা কৰি আছে। ভুলবশত এইটো আপোনাৰ হেণ্ডেলডাল আপোনাৰ মানে খোলা মেলা কৰিব পাৰে যেন আমাৰ মানুহ আছে বুলি, কিয়নো মানুহখিনি নেপালৰ মানুহখিনি, তেখেত 65+ত। বাকী চাবি সোমোৱা সেইখিনি নাই, বাইদেউৰ চাবি বাইদেউৰ লগতেই আছে, বাকী মানুহৰ ৰুমৰ চাবি আছে, এটা ৰুমত এটা চাবিয়ে সোমায়। আৰু নক কৰা সেইটো কৰিব পাৰে, মই তাকে কৈছোঁ যেন নেপালৰ মানুহখিনিয়ে ভুলবশত কৰিব পাৰে যেন আমাৰ ইয়াত মানুহ আছে বুলি। তেখেতসকলে 30জনৰ পৰা 40জনৰ ভিতৰত আছিলে মানুহখিনি, সেইদিনাখনেই আহিছিলে বাইদেউ থকা দিনা।